আমি ইয়াতে যৌথভাৱে বড়ো জাতীয় দল সংগঠন বড়ো সাহিত্য সভা আবফ হাৰিমু আফাদ কলেজ টিচাৰ বড়ো এছ'চিয়েশ্যন প্ৰাইমাৰী টিচাৰ এছ'চিয়েশ্যন XNDB আৰু আন যিমান দল সংগঠন আছে 13টা সংগঠন আমি একত্ৰিত হৈছোঁ BTRৰ প্ৰধান ৰাজনৈতিক দল আঞ্চলিক দল UPPL আৰু BPF তেওঁলোকৰ নেতৃবৃন্দ আমাৰ আহ্বান মৰ্মে তেওঁলোকে ইয়াত উপস্থিত হৈছে আৰু সকলোৰে এটাই সিদ্ধান্ত এটাই আৱাজ এটাই দাবী যে ওদালগুৰি লোকসভা সমষ্টি ভাৰতৰ নিৰ্বাচন আয়োগে গঠন কৰিব লাগে যেহেতু এই ড্ৰাফট খচৰাত আমাক বঞ্চিত কৰা হ'ল এইটো ঠিক যে কোকৰাঝাৰ লোকসভা সমষ্টি গঠন কৰা ST বাহাল ৰাখা সেইটো আমি ধন্যবাদ জনাইছোঁ 15টা বিধানসভা সমষ্টি BTRত অন্তৰ্গত গঠন কৰা সেইটো আমি ধন্যবাদ জনাইছোঁ সমান্তৰালভাৱে নিৰ্বাচন আয়োগে আমাক বঞ্চিত কৰিছে 6 শিডিউলৰ যি মৰ্যাদা 6 শিডিউলৰ যি সাংবিধানিক অধিকাৰ সুৰক্ষিত এই অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠী জনজাতিৰ যিখিনি সাংবিধানিক অধিকাৰ আৰু মৰ্যাদা এইটো সৰ্ব কৰিছে আৰু ইয়াৰ কাৰণে সকলোৰে একমত এক দাবী এক সিদ্ধান্ত যে ওদালগুৰি লোকসভা মানে 6টা বিধানসভা সমষ্টি BTRৰ অন্তৰ্গত হেতু লৈ গঠন কৰিব লাগে আৰু কো টাৰ্মিনাছ হ'ব লাগে কোনো কাৰণত 6 শিডিউল নন 6 শিডিউল দৰং নামেৰে এইটো মানি লোৱা নহ'ব সকলোৰে এটাই সিদ্ধান্ত আৰু সমান্তৰালভাৱে 15টা বিধানসভাত 6টা বিধানসভা মাত্ৰ ৰিজাৰ্ভ কৰিছে আমি বিচাৰিছোঁ 10টা বিধানসভা সমষ্টি ইয়াত ৰিজাৰ্ভ কৰিব লাগে ইয়াত একমত সকলোৰে একেই দাবী আৰু ইয়াৰ লগতে অসমত গহপুৰ চতিয়া বা আন যিখিনি মানে বিধানসভা সমষ্টি লোকসভা ইয়াত গঠন কৰিছে বড়ো বা ট্ৰাইবেলক চেদিলি বেদিলি কৰি আমাক মাইনৰিটি কৰি পেলাই আমাক প্ৰভুত্ব আমাৰ সাংবিধানিক বা ৰাজনৈতিক অধিকাৰক সৰ্ব কৰা হৈছে ডিছমেণ্টেল কৰা হৈছে তো একত্ৰিত ৰাখি পেলাই ৰাজনৈতিকভাৱে সুৰক্ষিত ভৱিষ্যত অধিকাৰ দিয়াৰ কাৰণে আমি দাবী জনাইছোঁ সকলোৱে এই দাবী মানি লৈছে আৰু অহা 11 জুলাইত 11টা বজাত অসমৰ নিৰ্বাচন আয়োগ অনুৰাগ গোয়েল ডাঙৰীয়াৰ জৰিয়তে ভাৰতৰ নিৰ্বাচন আয়োগক আমি স্মাৰক পত্ৰ প্ৰদান কৰিম 20-21 জুলাইত আমি নিৰ্বাচন আয়োগ যেতিয়া অসমত আহিব আমি লগ ধৰিম আৰু সমান্তৰালভাৱে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এই যি মঞ্চ এই যি বড়োৰ জাতীয় দল সংগঠন আৰু ৰাজনৈতিক দল একেলগে লগ হৈ পেলাই আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি স্মাৰক পত্ৰ প্ৰদান কৰিম সেইখিনি সিদ্ধান্ত লৈছোঁ আৰু জাতিৰ এই সংকটৰ সময়ত আমি একেলগে সকলোকে আমি আহ্বান জনাইছোঁ 32 লক্ষ জাতি জনগোষ্ঠী 32 লক্ষ যিখিনি ইয়াত লোক আছে ভাষা ভাষী সকলোৱে এক আৱাজ উঠাব লাগে যাতে আমাৰ অধিকাৰ আমি পাব পাৰোঁ আৰু ভৱিষ্যত সুৰক্ষিত ৰাজনীতিকৰ কাৰণে আমি ইয়াতে আমাৰ যিখিনি ৰক্ষা কবচ আমি এইটো পাব পাৰোঁ এইটোৱে আমাৰ দাবী ধন্যবাদ नैरोजा 23-24 सोलोंथाइ बोसोरनि थाखाय गोदान मुं थिसननाय लानानै फैदों डन बस्क' डिग्री कलेज साफागुरिया देग्लायनिफ्राय डन बस्क' डिग्री कलेज साफागुरियाव बेचलर अफ आर्ट्स एबा BA नि सेथि सेमिस्टारनि गोदानै मुं थिसननाया दायो सोलिगासिनो दं चिरां जिल्लानि साफागुरियाव थानाय डन बस्क' डिग्री कलेजआ देग्लायनिफ्राय BA थाखोनि सेथि सेमिस्टारनि थाखाय गोदानै एडमिशन लानायजों लोगोसे बड' इक'नमिक्स इंलिश एडुकेशन हिस्टरी आरो पलिटिकल साइन्स आयदानि थाखाय BA अनार्सनिबो खाबु दं गोग्गो सोलोंथाइनि थासारिजों लोगोसेयैनो डन बस्क' डिग्री कलेज साफागुरियाव आलादा आलादायै हौवा हिन्जावनि थाखाय हस्टेलनि खाबुबो दं जुदि फरायसाफोरा डन बस्क' डिग्री कलेज साफागुरियाव BA सेथि सेमिस्टारनि थाखाय गोदानै एडमिशन लानायनि सायाव आबुं बाथ्राखौ मिन्थिनोब्ला नैबे मबाइल नम्बर 9365519559 आव थोंजों सुला लानो हागोन